নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপতিম নাথে ইউটিউব চেনেল ডায়েৰী আছামলৈ স্বাগতম। বন্ধুসকল, এইবাৰ মই উপস্থাপন কৰিব লগা বিষয় হৈছে এখন ডায়েৰী ফাৰ্ম খুলিলে আপোনালোকে কি জাতৰ গাই ফাৰ্মখনত পুহিব, জাৰ্চি নে এইচ-এফ, ভাৰতীয় জাতসমূহ কেনেধৰণৰ হয়। তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, এখন ডায়েৰী ফাৰ্মত বিদেশী জাতৰ গাই পুহিবলৈ হ'লে কোনটো জাতে কিমান গাখীৰ দিয়ে, আহাৰ আকৃতি, ৰোগ, গাখীৰৰ কোৱালিটি আদিৰ বিষয়ে জানিব লাগিব আৰু ইটো জাতৰ লগত সিটো জাতৰ তুলনা কৰি চোৱাৰ প্ৰয়োজন হ'ব। বিদেশী জাতৰ ভিতৰত প্ৰধান জাত হ'ল হলষ্টাইন ফ্ৰিজিয়ান আৰু জাৰ্চি। বেছিকৈ গাখীৰ দিয়া পৃথিৱী বিখ্যাত জাতটো হ'ল হলষ্টাইন ফ্ৰিজিয়ান বা এইচ-এফ। এই এইচ-এফ জাতটোকে অসমত অষ্ট্ৰেলিয়ান বুলিও কোৱা হয়। এই জাতৰ গাইৰ ৰং বগা আৰু ক'লা চাপ থকা। এই জাতটো নেদাৰলেণ্ড নামৰ দেশখনৰ থলুৱা জাত। এই জাতৰ গাইৰ প্ৰতি পিয়নত 6,000ৰ পৰা 12,000 কেজি পৰ্যন্ত গাখীৰ দিয়ে। গাইজনীৰ এটা পিয়নৰ সময় হ'ল প্ৰায় 10 মাহ বা প্ৰায় 305 দিন, অৰ্থাৎ প্ৰায় 10 মাহত 6,000ৰ পৰা 12,000 কেজি পৰ্যন্ত গাখীৰ দিয়ে। গতিকে দিনে প্ৰায় 19 কেজিৰ পৰা 39 কেজি পৰ্যন্ত গাখীৰ দিয়ে। আকৌ এই পৰিমাণৰ গাখীৰ তেতিয়াহে পোৱা যায় যেতিয়া মুক্ত গোহালি, আহাৰ নিয়ন্ত্ৰণ, পৰজীৱী নিয়ন্ত্ৰণ আদি সঠিকভাৱে হ'ব। এইখিনিতে আৰু এটা কথা হ'ল, 1 কেজি গাখীৰত 1 লিটাৰ গাখীৰতকৈ 30 গ্ৰাম গাখীৰ বেছি হয়, অৰ্থাৎ 1 লিটাৰ 30 গ্ৰাম গাখীৰ ওজন হয় 1 কেজি। গাখীৰৰ পৰিমাণ যথেষ্ট হ'লেও এইচ-এফ গাইৰ গাখীৰৰ কোৱালিটি বা মানদণ্ড উন্নত নহয়। লেক্ট্ৰমিটাৰ কম হয়, ফেট প্ৰায় 3.6% হয়, SNF মানে চলিড নট ফেট কম হয়। এই এইচ-এফ জাত অসমৰ জলবায়ুৰ বাবে চুইটেবল নহয়। গাখীৰৰ পৰিমাণৰ বাবেই অসমত যথেষ্ট এইচ-এফ গাই আছে। অসমত এইচ-এফ গাই পালিবলৈ হ'লে, বেমাৰ নোহোৱাকৈ ৰাখিবলৈ হ'লে মুক্ত গোহালিৰ ব্যৱস্থা, সঠিক সময়ত পৰজীৱী নিবাৰণ, ভেকচিন, আহাৰ নিয়ন্ত্ৰণ পদ্ধতি আদিৰ অতি প্ৰয়োজন। পানীত গজা ঘাঁহ পৰাপক্ষত খুৱাব নালাগে। বিদেশী জাতৰ ভিতৰত আন এটা উল্লেখযোগ্য আৰু জনপ্ৰিয় জাত হৈছে জাৰ্চি। এই জাতৰ গাইৰ ৰং মুগা। জাৰ্চি জাতটো ইংলেণ্ডৰ জাৰ্চি দ্বীপৰ প্ৰকৃত থলুৱা জাত। প্ৰতি পিয়নত গাখীৰ উৎপাদন প্ৰায় 4,050 কেজিলৈ, গতিকে দিনে হ'ব প্ৰায় 14 কেজিলৈ। ভালকৈ প্ৰতিপালন কৰিলে প্ৰতিদিনে প্ৰায় 17-18 কেজি পৰ্যন্ত গাখীৰ দিয়ে। গাখীৰৰ মানদণ্ড ভাল, ফেট 6.5% প্ৰায় হয়গৈ। জাৰ্চি আৰু এইচ-এফ দুয়োটাকে যদি তুলনা কৰা হয়, দেখা যায় যে এইচ-এফ জাৰ্চিতকৈ ডাঙৰ, বেছি খাই বেছি দিয়ে। এইচ-এফ গাখীৰৰ মানদণ্ড কম, জাৰ্চিৰ মানদণ্ড ভাল হয়, গাখীৰৰ মানদণ্ড ভাল হয়, বেছি গাখীৰ দিয়ে। কমকৈ খায় কিন্তু বেছি গাখীৰ দিয়ে। এইচ-এফতকৈ জাৰ্চি অসমৰ জলবায়ুৰ লগত অলপ বেছি মিলে, গতিকে আমাৰ অসমত জাৰ্চি বেছি উপযোগী। অৱশ্যে নতুন ফাৰ্মাৰৰ ক্ষেত্ৰত এটা ডাঙৰ বাধাৰ বিষয় হ'ল 75% বা 95% জাৰ্চি বুলি গাইজনী বেছি দাম ভৰি কিনি আনে, কিন্তু গাইজনী 50% জাৰ্চি হয় আৰু ভবামতে যথেষ্ট গাখীৰ নাপায়। বিদেশী জাতৰ গাইৰ ক্ষেত্ৰত অসমৰ ব্ৰিডিং পলিচি হ'ল 50%ৰ পৰা 62%। বৰ্ণসংকৰ বা ক্ৰছপিট হ'ব লাগে। 50%ৰ পৰা 62% জাৰ্চি অসমৰ জলবায়ুত মিলে। ভাৰতীয় গাখীৰতী জাতসমূহ আপোনালোকে 100% পিয়'ৰ হ'লেও অসমৰ জলবায়ুত ধুনীয়াকৈ মিলি যায়। ভাৰতীয় গাখীৰতী জাতসমূহ হ'ল ৰেড সিন্ধি, চাহিৱাল, গিৰ, কাংক্ৰেছ আদি। ভাৰতীয় জাতৰ গাইৰ গাখীৰৰ মানদণ্ড খুব ভাল হয়, গতিকে গাখীৰৰ মূল্যও যথেষ্ট বেছি। চাহিৱাল গাই ৰঙা, ভৰিৰ চুটি আৰু শকত, গাটো ডাঙৰ হয়, গলবিচনি ডাঙৰ হয়, শিং চুটি হয়। প্ৰতি পিয়নত প্ৰায় 3,000 কেজিলৈ, অৰ্থাৎ দিনে প্ৰায় 9-10 কেজিলৈ গাখীৰ দিয়ে। ৰেড সিন্ধি ৰঙা হয়, মূৰটো অলপ ওপৰলৈ থাকে, প্ৰতি পিয়নত গাখীৰ প্ৰায় 2,268 কেজিলৈ, দিনে প্ৰায় হ'ব 7-8 লিটাৰ বা 7-8 কেজি। কাংক্ৰেছ জাতটো গুজৰাটৰ কচ্ছ অঞ্চলৰ। ইহঁতৰ চুট ডাঙৰ, গাটো যথেষ্ট ডাঙৰ, গলবিচনি মধ্যম, শিংকেইটাও ডাঙৰ ডাঙৰ হয়। প্ৰতি পিয়নত গাখীৰ দিয়ে 1,300 কেজিৰ পৰা 3,500 কেজিলৈ। এই জাতটোৱেও যথেষ্ট ভাল গাখীৰ দিয়ে, কিন্তু এই জাতটো গাটো বৰ ডাঙৰ হয়, গাইজনী বৰ মস্ত ওখ ডাঙৰ হয়, শিংবোৰ ডাঙৰ ডাঙৰ হয়। গতিকে ধৰক এইচ-এফ গাইৰ দৰে ডাঙৰ গৰু হয়, কিন্তু গাখীৰৰ পৰিমাণটো কম হয়। বন্ধুসকল, আপোনালোকে সিংহৰ বাবে বিখ্যাত গুজৰাটৰ গিৰ অভয়াৰণ্যৰ নাম নিশ্চয় শুনিছে। এই গিৰ অঞ্চলৰ কাথিয়াৰাবাদৰ গাই গৰুৰ এটা বিখ্যাত জাত হ'ল গিৰ। গিৰ গাইৰ কাণ দুখন ডাঙৰ ওলমা, মূৰটো ঘূৰণীয়া, ৰঙাত বগা চাপ থকা হয়। প্ৰতি পিয়নত গাখীৰ উৎপাদন প্ৰায় 268 কেজিলৈ, অৰ্থাৎ দিনে 7-8 কেজি। এই গিৰ জাতৰ গাইৰ বিখ্যাত হোৱাৰ কাহিনীটো অলপ সুকীয়া। এই গিৰ জাতৰ সাৰ ভাৰতৰ পৰা ব্ৰাজিল দেশলৈ লৈ যায় আৰু সেই তাত চিমেণ্ট ষ্টেচনত গ্ৰেডিং আপৰ জৰিয়তে গিৰ গাইসমূহ অৰিজিনেল জাতলৈ উন্নীত কৰে। অৰিজিনেল জাতৰ লগত আকৌ জেনেটিক পদ্ধতিৰে এইচ-এফ গাইৰ গাখীৰতী গুণসমূহ যোগ কৰে আৰু যথেষ্ট গাখীৰতী গাই হিচাপে তেওঁলোকে লাভ কৰে। বৰ্তমান ব্ৰাজিলৰ একোজনী গিৰ গাইয়ে দিনে 30 লিটাৰৰ পৰা 70 লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে। ব্ৰাজিলত এই গাইৰ ডিমাণ্ড বহুত বেছি। ভাৰতীয় সঁচৰ গিৰ গাইৰ নামেৰে ব্ৰাজিলৰ এডোখৰ ঠাইৰ নাম হৈছে গিৰলেণ্ড। ব্ৰাজিলৰ পৰাহে গিৰ গাই পৃথিৱী বিখ্যাত হৈ পৰে। বৰ্তমান ভাৰতত কেইবাটাও চিমেণ্ট ষ্টেচনত গিৰ গাইৰ সাৰ আছে
আমাৰ অসমতো গিৰ গাই কৃত্ৰিম প্ৰজননৰ বাবে গিৰৰ ষ্ট্ৰ অৰ্থাৎ গিৰি গৰুৰ সঁচা উপলব্ধ। লগতে গিৰ আৰু HFৰ বৰ্ণসংকৰ ষ্ট্ৰ বা সঁচু পোৱা যায়। গতিকে গিৰ আৰু HFৰ বৰ্ণসংকৰ গাই হ'লে অসমৰ ডায়েৰী ফাৰ্মৰ বাবে যথেষ্ট ভাল হ'ব যেন মোৰ অনুভৱ হয়। বন্ধুসকল, ডায়েৰী ফাৰ্মৰ দ্বাৰা লোকচানৰ সন্মুখীন নহৈ লাভৱান হোৱাৰ আশাৰে ডায়েৰী ফাৰ্মৰ নতুন নতুন বিষয়ৰ উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে অসমত যেনে শ্বেত বিপ্লৱৰ সূচনা হয় তাৰ কামনাৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।